হেল্ল' ষ্টুডেণ্ট, কি খবৰ? তোমালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি তোমালোকৰ কাৰণে পুনৰবাৰ SI লাইট অফ এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে বেলেগ এটা কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ আগতে তোমালোকক দ্ৰুতপাঠ ক্লাছ 10 বৈচিত্ৰ্যময় অসমৰ 5টামান কুৱেশ্যন দিয়া হৈছিল, কিন্তু কুৱেশ্যন আছিল 6টা। সেই 6টা কুৱেশ্যনেই এবাৰৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আছিল। যিয়েই নহওক, এটা কুৱেশ্যনৰ এনচাৰ দিবলৈ বাকী আছিল। সেই কুৱেশ্যনটোৰ এনচাৰ আজি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ইয়াৰ আগতে 5টা কুৱেশ্যন দিয়া আছে। সেই 5টা কুৱেশ্যন চাবা। লগতে এই লাষ্ট এটা কুৱেশ্যন আছে 6 নম্বৰ কুৱেশ্যন, এইটোৰ এনচাৰ তোমালোকে চাবা, কাৰণ এই 6টাৰ ভিতৰৰ পৰাই বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠৰ পৰা যিখিনি কুৱেশ্যন আহিব, এই 6টাৰ পৰাই তোমালোকৰ কমন থাকিব। মই ইয়াতে লিখিও দিছোঁ অতি প্ৰয়োজনীয় প্ৰশ্ন 6টা মেট্ৰিক পৰীক্ষা 2025 চনৰ বাবে, আৰু ইয়াৰ পৰাই 10 নম্বৰ 100% কমন পাবা। বেলেগ একো পঢ়িব নালাগে দ্ৰুতপাঠৰ পৰা। এতিয়া আমি চাওঁ লাষ্ট যিটো 6 নং কুৱেশ্যন, এইটো কি আছিল। লাষ্ট কুৱেশ্যন এইটোৱে আছিল। যিয়েই নহওক, লগতে আৰু এটা কথা কৈছোঁ তোমালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা। মোৰ ভইচ কোৱালিটিটো অলপ কম হোৱা হেন লাগিছে। যিয়েই নহওক, মোৰ 10 দিন ধৰি মই বেমাৰত আছোঁ। তো ভইচ কোৱালিটি যদি বেয়া হৈ থাকে, তোমালোকৰ মোবাইলত যদি ভইচ কোৱালিটি বেয়া হৈ আছে, মোৰ যিটো চাউণ্ড, তোমালোকে এটা কাম কৰিবা, মই যিখিনি এনচাৰ দি আছে সেইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এতিয়া তোমালোকে চাবা কুৱেশ্যন নং 6 যিটো দিয়া আছিল, তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ চমুৱা ভাগ দিয়া। এনচাৰ লিখিবা। আমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট থকা জনগোষ্ঠীৰ সমাজ গাঁথনিৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক লিখিবা, তিৱাসকলৰ সমাজ গাঁথনি। তিৱাসকলৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। 2 বা ততোধিক পৰিয়াল লগ লাগি এটা পাহাৰী, কেইবাটাও মাহাৰী লগ হৈ, ইয়াতে এইটো পাহাৰী দিয়া আছে, এইটো মই ঠিক কৰি দি আছোঁ। এই যিটো তোমালোকৰ 2 বা ততোধিক পৰিয়াল লগ লাগি এটা পাহাৰী, এইটো পাহাৰী নহয়, এইটো মাহাৰী বুলি লিখিবা। লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা, 1 বা ততোধিক কুল লগ লাগি এখন খেল, এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি হয়। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কয়, আৰু পাহাৰত পিনুঙৰ মুৰব্বীক লৰ বুলি কোৱা হয়। খ লিখিবা, মৰাণসকলৰ সমাজ গাঁথনি। মৰাণসকলৰ প্ৰতিখন গাঁৱত ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন গাঁওবুঢ়া থাকে। লগতে প্ৰয়োজন অনুসৰি 2জন বা ততোধিক বৰবুঢ়া থাকে। তেওঁলোকৰ অধীনত ধৰ্মীয়, সামাজিক কাম-কাজ, বিচাৰ প্ৰক্ৰিয়া আদি পৰিচালিত হয়। সেইদৰে ডেকাসকলৰ মাজতো এজন দলপতি আৰু এজন উপদলপতি থাকে। তেওঁলোকে সমাজ পৰিচালনাত আগভাগ লয়। যিয়ে নহওক, এটা লাষ্ট কুৱেশ্যন এটাই আছিলে, এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকক দি দিলোঁ। তো এই 6টা কুৱেশ্যনৰ পৰাই তোমালোকৰ 100% কমন থাকিব 10 মাৰ্কছৰ, আৰু বাকী বেলেগ পঢ়িব নালাগে। আজিৰ কাৰণে দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসম কিতাপৰ পৰা এইবাৰ SS LC এক্সামৰ আগত বিদায় লৈছোঁ। এইখিনিৰ পৰাই তোমালোকৰ 100% কমন থাকিব। তোমালোকে দ্ৰুতপাঠৰ পৰা যি কুৱেশ্যন নাহক কিয়, এই 6টাৰ পৰা আহিব, তোমালোকে যাতে লিখিব পাৰা, মুখস্থ কৰিবা। যিখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ SI লাইট অফ এডুকেশ্যন। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।